নমস্কাৰ আৱাৰ নথি চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা নগাঁও জিলাৰ চাপৰমুখ ৰেল ষ্টেচনত শুক্ৰবাৰে নিশা ৰেল সুৰক্ষা বাহিনীয়ে বৰবি ব্ৰাউন চুগাৰ সহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে সফিকুৰ ৰহমান সফিকুৰৰ পৰা 2 পেকেট ব্ৰাউন চুগাৰ জব্দ হয় ৰেল সুৰক্ষা বাহিনীয়ে সংবাদ মাধ্যমত জনোৱা মতে সফিকুৰে ডিমাপুৰৰ পৰা ড্ৰাগছখিনি লৈ ৰেলেৰে আহি আছিল আৰু এই খবৰ গোপন সূত্ৰে লাভ কৰে সুৰক্ষা বাহিনীয়ে সফিকুৰে চাপৰমুখ ষ্টেচনত নামাৰ লগে লগেই ৰেলৱে সুৰক্ষা বাহিনীয়ে আটক কৰে সফিকুৰক জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ ওজন প্ৰায় 30 গ্ৰাম আৰু ইয়াৰ দাম প্ৰায় 5 লাখ টকা ধৃত সফিকুৰক ঘৰ ৰহাৰ কচুৱা থানাৰ অন্তৰ্গত খবৰ পাইছিলোঁ যে মানুহ এজনে ট্ৰেইনৰ পৰা ৰঙিয়া ডিব্ৰুগড় স্পেচিয়েল যিখন ট্ৰেইন ডাউন ট্ৰেইনখন তাত আমি খবৰ পাইছিলোঁ মানুহ এজনে কিবা এটা বেগ মানে লাওপানী ষ্টেচন ক্ৰছ হোৱাৰ পিছত পেলাই দিছিলে পেলাই দিয়াৰ পিছত আমি মানুহজন ইয়াতে ধৰিলোঁ ধৰাৰ পিছত তেখেতক চাৰ্চ কৰাৰ পিছত সোধা মেলাৰ পিছত ক'লে যে ড্ৰাগছ আছিলে লগত বুলি আমি তেখেতক লৈ গৈ পেলাই ট্ৰেক চাৰ্চ কৰিলোঁ ট্ৰেকৰ ওচৰত আমি বেগটো পালোঁ তেখেতে আইডেণ্টিফাই কৰি দিয়ে জেগাখিনি আৰু বেগৰ ভিতৰত আমি 2 পেকেট ছাছপেক্টেড ব্ৰাউন চুগাৰ 2 পেকেট পাইছোঁ আমি নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট